ঐ পালে 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 গুড মৰ্ণিং বিগ জিলা পিক ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ফাৰ্মত গৈ আছোঁ। কুঁৱলী চাওক না কেনেকুৱা, কিমান কুঁৱলী। ৰাতিপুৱা ফাৰ্মখন দেখাওঁ আপোনালোকক কেনেকুৱা হৈ আছে। এনেই মই 5টা বজাত ফাৰ্ম ৱাশ্বিং কৰোঁ, কিন্তু 5টা বজাত কৰিব পৰা নাযায়, কাৰণ কুঁৱলী বহুত হৈ থাকে। গোটেই মাইকী পোৱালি চাওক কিমান ডাঙৰ ডাঙৰ। ঠাণ্ডা দিনত বিশেষকৈ ডাঙৰ পোৱালিখিনি ৰুমত ৱাশ্বিং কৰিবলৈ ইমান এটা প্ৰব্লেম নহয়, কিন্তু যিখিনি ধৰি লওক সৰু পোৱালি ন, মাকৰ লগত থকা পোৱালিখিনি সিহঁতৰ ৰুমত ৱাশ্বিং কৰিবলৈ বহুত প্ৰব্লেম হয়। কুঁৱলী চাওক, বাহিৰত মই কুঁৱলী দেখাইছোঁ চাওক, কথা একো দেখা নাপায়। এইকেইটা খেৱা লাইটৰ তলত নাথাকি কিনিহে আছে। এইকেইটা ৰাতিপুৱা গাখীৰ খোৱাত লাগিলেই। এইফালে নেটখিনি লগাব লাগিব। নেটখিনি নলগোৱাৰ কাৰণে কুঁৱলীটো এইখন নতুন ফাৰ্মখনত কুঁৱলীটো বেছি আহে, আৰু প্ৰায়ভাগ পোৱালীয়ে মাকে এইখন ফাৰ্মতে থকা হৈছে, কাৰণ সেইখন ফাৰ্ম আমি যিকেইডাল ৰেক আছিলে সেইকেইডাল বাঁহ চাহ নবনাই হ'লোঁ, নতুনকৈ এইকেইডাল বহাই দিলোঁ। মেনেজ কৰিবলগীয়া হ'লে ইয়াতে কৰিব লাগে। এতিয়া আমাৰ আৰু বাচ্ছা দিবলগীয়া গাহৰি এতিয়া ডেটৰ ওচৰত 2জনী চমু চাপিছেহি। ইয়াৰ পৰা 2টা ৰুম খালী কৰিব লাগিব। 2টা ৰুম মানে এটাহে পাৰ যাব এইটোত, আৰু এইকেইটা অলপ ডাঙৰ হয় পোৱালিকেইটা। এফালে এইটোতো নোৱাৰি, এইকেইটা পোৱালিও এইকেইটা বেছি দিন হোৱা নাই। কিন্তু পোৱালিটা খুব মৰম লাগে, কিন্তু পোৱালিবিলাক যদি ডাঙৰ হ'লে ইমান এটা মৰম নালাগে।
লাইটকেইটা বাহিৰলৈ কৰি লওঁ। এইটো ৰুমত ৱাশ্বিংটো নকৰোঁ, এইটো ৰুমত নালাগে। আপোনালোকৰ মৰ্ণিং ফাৰ্ম কিমান টাইমত ৱাশ্বিং কৰে জনাবচোন কমেণ্টত। যিসকলৰ গাহৰি ফাৰ্ম আছে তেওঁলোকে, যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকে জনাবচোন ৰাতিপুৱা মৰ্ণিং কিমান টাইমত ফাৰ্ম ৱাশ্বিং কৰিব লগা হয়। দানা টাইম টেবুলটো কেনেকুৱা। আমাৰ দানা 8টা বজাত দানা পৰিব আৰু 12টা বজাৰ পৰা ৱাশ্বিং হয়। 1টা মানত ফাৰ্ম ওলাই যাব, 1 ঘণ্টাত। 1টা মানত ওলাই সাধাৰণতে। তাৰপিছত স্প্ৰে যদি মাৰিবলগীয়া হয় অলপ দেৰিকৈ ওলাই ফাৰ্মখন। আমাৰ খাচী কেইটামান আছিলে, আমি যিসকলে মোৰ আগৰ ভিডিঅ'বিলাক চাইছে তেওঁলোকে খাচীখিনি দেখিছে। খাচীকেইটা ডাঙৰ আছিলে খাচীকেইটা। এইকেইটা প্ৰায় সিহঁতৰ 90 ওচৰা-ওচৰি বডি ৱেইট গৈছিল, 95 বুলি কৈছিলে যিসকলে লৈ গৈছে। সেইটো ৰুমতে আছিলে, সিহঁতক উলিয়াই দিলোঁ। 55,000 পালোঁ 3টা খাচী মিলি। জনাবচোন কেনেকুৱা লাভে হৈছে নে লোকচান হৈছে। কিন্তু মোৰ হিচাপততো লাভেই হৈছে আৰু পাব লাগিছিলে। মই ভাবিছিলোঁ মাঘৰ বিহুৰ দিনাখন এটা নিজে কাটিম বুলি, কিন্তু দাদাই ক'লে যে এইবিলাক কোনে গৈ আকৌ পইচা লৈ থাকিবগৈ, তাত দৌৰিবহি, তেনেকুৱা ধৰণৰ কথা আহি পৰিলে। তাৰপিছত সি 2টাকে উলিয়াই দিলে। এই গৰুটো মই উলিয়াম বুলি ভাবিছোঁ। এইটো আমাৰ গৰুটো, এইটো গৰু উলিয়াব লাগিব। এই অলপ ভয়াটো। আৰু আমাৰ গব্বৰ সিং শুই আছে হা, আমাৰ গব্বৰ সিং। এইটো আমাৰ ডাঙৰটো মতাটো। এই বমি কৰি থৈছে দেখিছে। গেছৰ ঔষধ খুৱাব লাগিব আজি। ইয়াৰ নামটো মই গব্বৰ সিং ৰাখিছোঁ। 2টা নাম ইয়াৰ, গব্বৰ সিং আৰু বাহুবলী। অলপ মানে ইমানো উগ্ৰ নহয়, ঠাণ্ডা মুণ্ডাই পোৱালিটো। ঠিক আছে ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো সৰু, কিন্তু ৰাতিপুৱা বনাই দিলোঁ আৰু ব্লগ এটা। আৰু মোৰ চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা মেডিচিনৰ ওপৰত ভিডিঅ' বনাবলৈ মোৰ টপিক আছে, মানে বনাম বুলি ভাবি আছোঁ, কিন্তু টাইমটো পোৱা নাই, ঘৰত কামত লাগি থাকিব লগা হৈছে। আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু 10জনৰ সহায় হোৱাকৈ শ্বেয়াৰ কৰি দিব। এই সৰু মতাটো বিক্ৰী কৰিম, গতিকে যদি কাৰোবাক লাগে কমেণ্টত জনাব হা। আৰু এজনী গাহৰি উলিয়াম, মাইকী গাহৰি এজনী উলিয়াম। ইয়াৰ লগতে প্লাষ্টিক পেলাই উলিওৱাৰ কথা ভাবি আছোঁ, উলিওৱাৰ কথা ভাবি আছোঁ। এসপ্তাহমান থাকক, চাই লওক গাহৰি নালাগিব। এই নামটো হ'ল ডবা দেই, এই নামটো ডবা। ঠিক আছে, আজিলৈ আহিছোঁ, তেন্তে মই ফাৰ্ম ৱাশ্বিং কৰোঁ। বাই বাই।